Saikia. Welcome back to Mayuri Saikia YouTube channel. পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই বৰ্তমান উপস্থিত আছো ফ্যাক্টৰী ডাফোডিল নাৰ্সাৰী ওলখনত সো ইয়াতে নাৰ্সাৰীত কেনেকুৱা ধৰণৰ ফ্লোরাল ফ্ৰুইটস কি পায় সেয়া আপোনালোকক দেখুৱাব বিচাৰিছো লগতে ময়ো আজি ইয়াতে কিনিম আপোনালোকক ৰেটবোৰ কেনেকুৱা কি কিনিছো সেয়া আপোনালোকক দেখুৱাম সো আহক চাও ইয়াতে ধুনীয়া ধুনীয়া ইউনিক ফ্লাৱাৰ পট টাব গোটেইখিনি পোৱা যায় খুব কম দামত আচলতে পোৱা যায় মই কি লৈছোঁ সেয়া শেষত দেখাম আহক এতিয়া মই ডাফোডিল নাৰ্সাৰীত আছো এখন পুৰণাখন হয় আৰু ডাফোডিল নাৰ্সাৰী ইয়াতে দাদা ধ্ৰুৱদাৰ হয় ধ্ৰুৱদাৰ কি ক'ব আজি আহিছো ইয়াতে আৰু তোমালৈ ওয়েলকাম কৰিছো হয় আৰু তুমি খুব ভাল গান গোৱা হেতু খুব ভাল লাগিলে আজি জানি পেলাই মই তোমাৰ আমাৰ কলেজলৈ মাতিম দাদা ডিমৰিয়া কলেজতো কৰে ডিমৰিয়াত কৰো আৰু আমাৰ হৰ্টিকালচাৰ কলেজখন আছে আমি এতিয়া এগ্ৰিকালচাৰো ষ্টাৰ্ট কৰিম ৰিসেন্টলি আৰু আমাৰ প্ৰায় 300 ফেমিলিৰ আমি গোটেই পৰিয়াল ডাফোডিল নাৰ্সাৰীখনত আমাৰ প্ৰায় 300 মানুহে জড়িত হৈ আছে আৰু আমি লেণ্ডস্কেপিঙৰ বিভিন্ন কামবিলাক কৰোঁ মানে গুৱাহাটীত হওক বা গুৱাহাটীৰ বাহিৰত হওক বিভিন্ন ধৰণৰ লেণ্ডস্কেপিঙৰ কাম কৰোঁ আৰু নাৰ্সাৰীখনত আমাৰ 19টা নেশ্যনেলি এক্ৰিডেটেড ফ্ৰুট ক্ৰপছৰ মাদাৰ প্লেন আছে প্ৰায় 7000 মাদাৰ প্লেন আছে তাৰ পৰা আমি প্লেনবিলাক বনাওঁ আৰু এইবিলাক আমি ডেভেলপ কৰি সেল কৰোঁ আৰু বাহিৰৰ পৰা বহুত পুলি আনো হোলচেল হয় আমাৰ পৰা বহুত কেইখন সৰু ডাঙৰ নাৰ্সাৰীয়ে মাল লয় আমিও তেওঁলোকৰ পৰা লওঁ মানে এক্সচেঞ্জ কৰিও কেতিয়াবা তেওঁলোকৰ এভেইলেবল মালটো আমি লওঁ আমাৰ মালটো তেওঁলোকে লয় এনেকৈ আমি চলি আছোঁ এতিয়া মই এইটো এটা ব্লগ মোৰ ময়ূৰী শইকীয়া ইউটিউব চেনেলৰ যিহেতু গানবোৰো মই আপলোড কৰোঁ আৰু যিহেতু লগে লগে আজিকালি কণ্টেণ্ট দি থাকিব লাগে চব ব্লগবোৰ এতিয়া মই এইটো ব্লগটো আপলোড কৰিম আপুনি দেখিব আপোনাৰ নাৰ্সাৰীখনৰ চ' অকণমান আমাৰ ফ্ৰুইটৰ বিষয়ে ক'ব নেকি যেটো সিজনেবল হওক বা এইটো আপোনাৰ কি হয় এইটো এভোকাডো বুলি এটা ফল এইটো বাটাৰ ফ্ৰুট বুলিও কয় মানে ফলটো কোনটো হেৰিয়ত ভাল হয়তো এইটো আমাৰ ইয়াত নৰ্থ ইষ্টত হ'ব ইয়াত হয় এইটো আমি কেৰেলাৰ পৰা পুলিটো আনিছোঁ আৰু এইটো গ্ৰাফটেড পুলি মানে এইটো গ্ৰাফট মানে তলৰ গুটিৰ গছডালৰ আগটো কাটি লাগি থকা গছৰ ডাল এটা ইয়াত জইন কৰা হৈছে আৰু ফলটো মাটিত লগালে 2 পৰা 3 বছৰত বিয়াৰ কৰে ফলটো লাগে আৰু ফলটো আমাৰ বেলটোৰ নিচিনা এটা ফল দেখিবলৈ কিমান প্ৰাইচটো এইটো গ্ৰাফটিঙৰ পুলিবিলাক আমি 300 350 এনেকৈ চেল কৰোঁ আৰু চিডৰ পুলিবিলাক 75 80 এনেকৈ চেল হয় গতিকে এইটো মানে কি হয় খাবলে অকমান বাটাৰ খোৱা যেন লাগে আৰু এইটো মিল্ক শেক বনাই পেলাই খাব পাৰি যিকোনো আমাৰ ঘৰত চাদৰ ওপৰত কৰিব পৰা যায় চাদত গ্ৰাফটিঙৰ পুলি হ'ব কিন্তু চাদত মেইনটেনেন্স অলপ বেছি থাকে এনে মাটিত লগালে ফাৰ্মিং হিচাপত লগালে তেতিয়া বেছি ভাল আৰু মানে এইটো হাই কষ্ট ফ্ৰুট হয় এইটো 300 350 পাৰ কেজি কষ্ট হয় না ফ্ৰুট বুলি ক'লে এতিয়া আমাৰ নতুন আহিছে সামাৰ আপেলটো যেটো গৰম জায়গাত হোৱা আপেল এনেতো আমি জানো ঠাণ্ডাত হয় এটা আপেল আহিছে হৰিমন শৰ্মা বুলি
আন্না আৰু ডৰচেট তিনিটা ভেৰাইটি আহিছে সেইবিলাক আমি ৱাৰ্ম ক্লাইমেটত কৰাব পাৰোঁ তাৰ উপৰি আমাৰ তেজপুৰৰ লিচু এভোকাডো এইটো ক'লোৱে তাৰপিছত ৰামবুটান বুলি এটা ফল আছে এইটো থাইলেণ্ডত খুব পপুলাৰ লিচিৰ নিচিনা হয় মানে ওপৰত নোম থাকে এইটো এৰাই দিলে ভিতৰত লিচুটো ওলায় সেই ফলটো আমাৰ ইয়াত ভাল হয় তেনেকৈ ড্ৰেগন ফ্ৰুটৰ আমি খেতি কৰিছোঁ খুব ভাল হয় তাৰপিছত কমলা মৌচুমী আমাৰ ইয়াত খাচী মেণ্ডাৰিন নাগপুৰ মেণ্ডাৰিন পুলিবিলাক আমি ৰাখোঁ মধুৰিৰ বহুত ভেৰাইটি আহিছে L49 এলাহাবাদী সফেদা তাৰপিছত এইটো ললিত বুলি এটা আহিছে আৰু এতিয়া ৰিচেণ্টলি আমি থাই 10 থাই পিংক এই ভেৰাইটিবিলাকো আনিছোঁ আৰু তাৰ উপৰিও বগৰীৰ বহুতকেইটা ভেৰাইটি আপেল বগৰী ৰেড আপেল কুল কাশ্মীৰ সুন্দৰী এনেকৈ বগৰীৰ বহুত ভেৰাইটি আমি আনিছোঁ এই গোটেই আমি প্ৰায় 10 লাখ পুলি এতিয়া আমি ষ্টক কৰি ৰাখিছোঁ মানে ছামাৰৰ কাৰণে আৰু এই সময়টো আমাৰ মোটামুটি প্ৰিপাৰেশ্যনৰ টাইম ফ্ৰুটছ ভেৰাইটিবিলাক আমি প্ৰিপেয়াৰ কৰোঁ আৰু উইণ্টাৰক আমি মোটামুটি বিদায় দিব ওলাইছোঁ উইণ্টাৰত আমি ছিজনেল ফুলত কনচেনট্ৰেট কৰোঁ এতিয়া সেইবিলাক প্ৰায় অভাৰ হৈ গৈছে আৰু ফলৰ ভেৰাইটিবিলাক এতিয়া তুমি যদি চোৱা এইবিলাক দেখিবা নাৰিকলৰ বহুত ভেৰাইটি আহিছে ভিয়েটনামী কোকোনাট বা মালয়েছিয়ান ডুৱাৰ্ফ D/T তাৰপিছত তোমাৰ তামোলৰ হাইব্ৰিড ভেৰাইটিবিলাক এইবিলাক গোটেই ফলৰ মানে আমি এতিয়া ৰেডি কৰাই আছোঁ তো ভাল লাগিছে আৰু অলপ স্পাইচৰ মানে স্পাইচৰ আমাৰ দুটা ভেৰাইটি আছে আপুনি কৈ দিয়কচোন এইটো দেখিবা এইটো লঙৰ পুলি ক্লোভ যিটো এইটো আমাৰ নৰ্মেলি চাদৰ ওপৰত যে আমাৰ মাছৰ কাৰ্টুনবোৰ থাকে মানে এইটো গ্ৰাফটিং নহয় গুটিৰ পুলি সেইকাৰণে তুমি পুলিটো তাত কৰিব পাৰা আৰু তাত ফলটো নালাগালে পাতটো তুমি ইউজ কৰিব পাৰা পাতটোত লঙৰ গোটেই গোন্ধটো বা স্মেল বা এইটো টেষ্টটো পাবা আৰু এইটোৰ নিচিনা আৰু এটা অল স্পাইচ বুলি আছে সেইটোতো তুমি লং ডালচেনি তেজপাত গোটেইখিনি পাবা আৰু তাৰ উপৰি আৰু এটা আমি মাউথ ফ্ৰেছনাৰ বুলি কওঁ মানে খালে তোমাৰ সেই গুৱামুৰি খোৱা যেন লাগে সেই এটা স্পাইচৰ তাৰ উপৰি কমন যিবিলাক নাটমেগ মানে জাইফলটো তাৰ উপৰি তোমাৰ ইলাচিৰ দুটা ভেৰাইটি লাৰ্জ এণ্ড স্মল কাৰ্ডামম আৰু তোমাৰ এই যে তুমি জালুকৰ কথা ক'লা জালুকৰ 3-4টা ভেৰাইটি এইবিলাক আমি ৰাখোঁ আৰু এটা ক'লে যে আপোনাৰ মিক্স কে আছে এইটো অল স্পাইচেছ অল স্পাইচেছ কেনেকৈ দাম দিব এইবিলাক 40 rupees লওঁ আমি 1 ফুট 1.5 কিন্তু ক'ব বিচাৰিছোঁ 40 rupeesত আপোনাৰ অল স্পাইচেছবোৰ একেলগে থাকে আপুনি চিন্তা কৰকচোন গতিকে খুব লাভৱান হয় আচলতে ইয়াৰ পৰা খালি আৰু বহুত বেছি কষ্টও নহয় ন না এইটো একদম ইজিলি হয় আৰু গছডাল মানে ইভাৰগ্ৰীণ দেখিব বৰ ধুনীয়া হয় পাতটো ডাঠ হয় ব্ৰাইট আজি মই লৈ যাম দেখাম দাদাৰ পৰা আৰু টাবো কিনিছোঁ আৰু ইয়াতে মোৰ প্ৰাইচখিনি সঁচাকৈ ক'ব অলপ ৰিজনেবল লাগিছে আৰু আপোনালোকে আহিব আৰু দাদাই যে স্পেচিয়েল ডিছকাউণ্টো কৰিব খুব ভাল লাগিছে আৰু তেখেতৰ লগত কথা পাতি খুব ভাল লাগিছে অকণমান আৰু আমাৰ ফ্লাৱাৰ্ছবোৰ দেখাই দিম আৰু এতিয়া বৰ্তমান কেনেকুৱা ফ্লাৱাৰবোৰ লাগিছে আৰু এতিয়া এই গছবোৰৰ পুলিবোৰ আউটডোৰ হোক ইনডোৰ আপোনালোকে ৰুব পাৰে সেইবোৰ আমাৰ বনচাইৰ ভাল কালেকশ্যন আছে বনচাইৰ মানে 50 ইয়াৰ্ছ 60 ইয়াৰ্ছ 70 ইয়াৰ্ছ এনেকৈ পুৰণি বনচাইবিলাক আছে সেইবিলাকো এবাৰ তুমি চালে ভাল পাবা আৰু তাৰোপৰি ফলৰ গছবিলাক পিছ ছাইডটো যদি চোৱা গোটেইখিনিতে ফলৰ গছবিলাক চাব পাৰিবা আৰু ইনডোৰ প্লেণ্টছবিলাক আৰু এটা গ্ৰীণ হাউচ আছে তাত ভালকৈ চাব পাৰিবা ঠিক আছে চাই ল'ম চব দাদা ভাল লাগিল আৰু ল'ম আমি তো অকণমান আগুৱাই যাওঁ আৰু ইয়াৰ কাকুবা আছে মোৰ লগত আমাৰ ময়ূৰী বৰা নমস্কাৰ মোৰ কাজিন কি ভাল লাগিলে আজি মানে দাদাকো লগ পাই ভাল লাগিলে এজন অসমীয়া হিচাপে আমি গৌৰৱ বোধ কৰিব পাৰোঁ স্বাৱলম্বী হোৱাৰ লগে লগে 300 ঘৰ মানুহকো তেওঁ স্বাৱলম্বী কৰি তুলিছে গতিকে সেইটো এটা আমাৰ কাৰণে আমাৰ অসমীয়া জাতিৰ কাৰণে এটা পজিটিভ ভিপছ হয় পজিটিভ কথা হয় গতিকে দাদালৈ মই বহুত শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা থাকিলে আপোনালোক আহিলে ভাল লাগিলে আজি নাৰ্চাৰীৰ পৰা কি ল'লোঁ সেয়া দেখুৱাম আপোনালোকক এয়া আপোনালোকে চাব পাৰে চ' ইয়াত আহি খুব বেছি ভাল লাগিছে বহুত ফ্ৰেণ্ডলি হয় আৰু মানুহখিনিৰ বিহেভিয়াৰ্ছ বহুত ভাল চ' আপোনালোকক কৈছোঁ ডেফিডল নাৰ্চাৰীত আহিব ওল্ডখনত আছোঁ খুব ভাল লাগিছে আৰু আজি মই এয়া বহুতকেইটা ফ্লাৱাৰ পট এইবোৰ ল'লোঁ দেখিছে এতিয়া ঘৰত গৈ ৰুমগৈ ধুনীয়া এইবোৰ লৈছোঁ দেখিছে আৰু এটা ভাল লাগিছে এইটো মোৰ আজি ভাল লাগিছে দেই ফুল লৈছোঁ আৰু এইটো আমাৰ কাকুবাৰ ফেভাৰিট কাকুবাই ডিমাণ্ড কৰি দিয়াই দিছে আৰু লৈছোঁ ধুনীয়া এইবোৰ পটবোৰ চ' এইখিনি আজি ইয়াতে ল'লোঁ আজি ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ব্লগ লৈ আকৌ আহিম চ' আজিলৈ সকলোকে ভালকৈ থাকিব বাই